কবিতাৰ শিৰোনাম আবেগ, কবি ৰাখিমা চাংমাই, পাঠ ডিকি সোণোৱাল। প্ৰেমত জানো থাকে বিনিময়, প্ৰেমত জানো থাকে হেৰুৱাৰ ভয়। যদি প্ৰেম হয় সঁচা, যদি থাকে বিশ্বাস, হাজাৰটা দুখৰ মাজতো সান্তনা দিবলৈ থাকে এজন আপোন মানুহ। তেতিয়া থাকিব জানো তেওঁক হেৰুৱাৰ ভয়? হয়তো কোনোবাখিনিত থাকিব তেওঁক হেৰুৱাৰ ভয়, কিন্তু সেয়া তুমি ভবাৰ দৰে সন্দেহ নহয়। সেয়া আপোনজনৰ পৰা এক মিনিটো আঁতৰি থাকিব নোৱাৰা এক শিহৰণহে মাথো। সেয়াই হয়তো ভাল পোৱা, সেয়াই হয়তো মৰম, যি মৰমৰ গভীৰতা সকলোৱে নোৱাৰে অনুভৱ কৰিব। যাৰ এটা হাঁহিতেই সকলো দুখ পাহৰি যাব পাৰি, সেইজনৰ বাবে অনুভৱ সদায় সুকীয়া। যাৰ এটা হাঁহিতেই সকলো দুখ পাহৰি যাব পাৰি, সেইজনৰ বাবে অনুভৱ সদায় সুকীয়া।